অৰণীয়া সেতুৰ শুভ উদ্বোধনী অনুষ্ঠানত মঞ্চত মোৰ সৈতে উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ আৰু এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা অসম চৰকাৰৰ লোক নিৰ্মাণ স্বাস্থ্য শিক্ষা আৰু বিত্ত বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুৱাহাটী উন্নয়ন আৰু আইন মন্ত্ৰী শ্ৰদ্ধেয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মোৰ সতীৰ্থ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া সতীৰ্থ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ লগতে লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই ডাঙৰীয়া আৰু হাইৱে আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া আৰু চিফ ইঞ্জিনিয়াৰ দিলীপ কুমাৰ হাজৰিকা ডাঙৰীয়াৰ লগতে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকল বিষয়া কৰ্মচাৰীসকল আমন্ত্ৰিত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল জয় জয়তে আজি শুভ মুহূৰ্তত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ দিনটো সঁচাই অসমৰ ৰাইজৰ বাবে আনন্দৰ দিন বিশেষকৈ আমি গুৱাহাটী মহানগৰীখনক অসমৰ আত্মা হিচাপে গণ্য কৰোঁ কাৰণ এই ডাঙৰীয়াক তেখেতৰ তৎপৰতা কৰ্মদক্ষতাৰ বাবে আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ আৰু সকলো অভিযন্তাকো মই ধন্যবাদ জনাই আৰু গৌতম কনষ্ট্ৰাকশ্যনকো বিশেষভাৱে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম জয় হিন্দ ইয়াৰ লগে লগে আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিৰ কামো সমাপন কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগ সক্ষম হ'ব পাৰোঁ অসমখনে উন্নয়নৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত সামাজিক কল্যাণৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত যাতে এখন হিচাপে উদ্ভাসিত হৈ উঠিব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব আমি যাতে আমাৰ কৰ্মযজ্ঞক আগুৱাই লৈ যাব পাৰোঁ পুনৰ এবাৰ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচি আৰু গুৱাহাটী মহানগৰৰ ৰাইজক তেওঁলোকৰ এই প্ৰাপ্তিৰ মুহূৰ্তত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ